Hello dear students, welcome to my channel Learn with Sophie. আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ইংলিছ গ্ৰামাৰৰ ইম্পৰ্টেণ্ট এটা টপিক ভয়েস চেঞ্জ। আৰু ভয়েস চেঞ্জৰ তোমালোকৰ পৰীক্ষাত প্ৰত্যেক বছৰে প্ৰায় 2 মাৰ্কৰ কোৱেশ্চন আহে। আৰু আজি আমি মাত্ৰ 11টা ভয়েস চেঞ্জৰ কোৱেশ্চন আলোচনা কৰিম। আৰু পৰীক্ষাত এই 11টা কোৱেশ্চনৰ পৰাই তোমালোকে কমন পাবা। সেই কাৰণে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। তেন্তে বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে দেখা তোমালোকে কোৱেশ্চন নাম্বাৰ 1 কি কৈছে। কোৱেশ্চন নাম্বাৰ 1 দেখা পিপল স্পিক ইংলিছ অল ওভাৰ দ্য ৱৰ্ল্ড। আৰু তোমালোকৰ MCQ যেন কোৱেশ্চন আহে ABCD অপশ্যন দিয়া আছে, কিন্তু আমি এনসাৰ ট্ৰাই কৰাৰ আগতে আমি দুই এটা বস্তু আমি প্ৰথমত মনত কৰিম। প্ৰথমত তোমালোকে যি সেন্টেন্স বা কোৱেশ্চনটো দিছে এইটো কি টেন্সত দিছে এইটো প্ৰথমতে তোমালোকে মন কৰিবা। তেন্তে এইটো কি টেন্সত দিছে পিপল স্পিক ইংলিছ কি টেন্সত স্পিক ভাৰ্বটো কি আছে প্ৰেজেন্ট ফৰ্মত, মানে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে। ইয়াৰ পিছত আৰু এটা বস্তু তোমালোকে লক্ষ্য কৰিবা, ইয়াতে সাবজেক্ট কোনটো হয় আৰু অবজেক্ট কোনটো হয়। ইয়াতে সাবজেক্ট কি আছে পিপল আৰু অবজেক্ট কি আছে ইংলিছ। আমাৰ জনা হৈ গল। এতিয়া আহা যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েসৰ স্ট্ৰাকচাৰটো কি আছিল বা ফৰ্মুলা গঠনটো কি আছিল। তলত দিয়া আছে এইটো চোৱা তোমালোকে, এইটো হল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েসৰ যেটো স্ট্ৰাকচাৰ এইটো দিয়া আছে। কি আছিল অবজেক্ট, অবজেক্ট মানে কোনটো এক্টিভ ভয়েসৰ যেটো আছিল অবজেক্ট, এইটো এতিয়া আহি আমাৰ পেসিভ ভয়েসত সাবজেক্ট হ'ব। তাৰ পিছত প্ৰেজেন্ট ইনডিফিনিট টেন্স হলে এম বা ইজ বা আৰ সাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম। আৰু মনত ৰাখিবা পেসিভ ভয়েসত ভাৰ্বৰ সদায় থাৰ্ড ফৰ্ম বা পাষ্ট পাৰ্টিসিপল ফৰ্ম আমি ব্যৱহাৰ কৰো। তাৰ পিছত বাই, তাৰ পিছত সাবজেক্ট। সাবজেক্ট মানে এক্টিভ ভয়েসৰ যেটো সাবজেক্ট আছিল এইটো আহি আমাৰ পেসিভ ভয়েসত অবজেক্ট হ'ব। ঠিক আছে, তেন্তে আমাৰ এই কোৱেশ্চনটোৰ এনসাৰ কি হ'ব। অবজেক্ট আমাৰ আছে ইংলিছ, তেন্তে ইংলিছৰ লগত কি হ'ব ইজ, হয় নহয়। তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ইংলিছ ইজ স্পোকেন অল ওভাৰ দ্য ৱৰ্ল্ড। আৰু লাষ্টত বাই পিপল, এনসাৰত যদি দিয়া আছে বাই পিপল দিলে তোমালোকে সেইটো দিবা, যদি নাই কোনো অসুবিধা নাই। তেন্তে চাও কত দিয়া আছে অপশন এত কি দিছে ইংলিছ ইজ স্পোকেন। ইয়েস, আমাৰ ফৰ্মুলা মতে আমাৰ মিলি গৈছে। English is spoken all over the world. So the correct answer is the option number A. So মনত থাকিব option A, English is spoken all over the world. আৰু B, C, D কিয় নহয় আমি এইবাৰ অলপ শর্ট কুইকলি আমি অলপ চাও। English was spoken ইয়াতে টেন্সৰ ভুল আছে, কাৰণ প্ৰেজেন্ট ইনডিফিনিট টেন্সত এম বা ইজ বা আৰ প্লাস V3 এইটো ভুল। তাৰপিছত অপশন C ইংলিছ হেজ বিন স্পোকেন ইয়াতো টেন্সত ভুল আছে, প্ৰেজেন্ট পাৰফেক্ট টেন্সত দিয়া আছে। আৰু ডি ইংলিছ ইজ বিং স্পোকেন এইটো আমাৰ টেন্স ভুল আছে। সো এইকাৰণে আমাৰ অপশন এ আমাৰ এনসাৰ ইংলিছ ইজ স্পোকেন অল ওভাৰ দ্য ৱৰ্ল্ড। আৰু মনত ৰাখিবা এইটো কি টেন্সত আছিল প্ৰেজেন্ট ইনডিফিনিট টেন্স। পৰীক্ষাত কিন্তু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পৰা তোমালোকক কোৱেশ্চন দিয়ে। ভয়েস চেঞ্জ একদম ইজি, 2ৰ পৰা 2 তোমালোকে আৰামছে পাবা, একদম হাই স্কোৰিং টপিক হয় এইটো। ঠিক আছে, আমি নেক্সট কোৱেশ্চনটো চাও। কোৱেশ্চন নাম্বাৰ 2 কি কৈছে দ্য ওয়াৰ্কাৰ্স ৰিপেয়াৰ দ্য ব্ৰিজ। এইটো প্ৰথমতে চাও আমি কি টেন্সত আছে দ্য ওয়াৰ্কাৰ্স ৰিপেয়াৰ্ড, মানে এইটো পাষ্ট ইনডিফিনিট টেন্সত। আৰু সাবজেক্ট কি আছে দ্য ওয়াৰ্কাৰ্স, অবজেক্ট কি হ'ব দ্য ব্ৰিজ। একদম ইজি এইটো আৰু কোনো ঝামেলা নাই। তেন্তে আমি কি কৰিম পাষ্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েসৰ স্ট্ৰাকচাৰটো কি দেখা। ইয়াতে এক্টিভত দিয়া আছে, এইটো পেসিভত দিয়া আছে, তোমালোকে অলৰেডি জানা, সেই কাৰণে মই আৰু ইমান ডিটেইলছত নগলো। আমাৰ ফৰ্মুলাটো কি আছিল এক্টিভৰ যেটো অবজেক্ট এইটো আহি আমাৰ সাবজেক্ট হ'ব। তাৰ পিছত পাষ্ট ইনডিফিনিটৰ কাৰণে ওয়াজ বা ওয়েৰ আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম, তাৰ পিছত বাই আৰু সাবজেক্ট। সাবজেক্ট মানে এক্টিভ ভয়েসৰ সাবজেক্ট, ইয়াতে আহি হ'ব অবজেক্ট, সাবজেক্ট বা আমি ক'ব পাৰো অবজেক্ট। তেন্তে এই ৰুল মতে আমাৰ এনসাৰ কি হ'ব আমাৰ অবজেক্টটো আগত আহিব দ্য ব্ৰিজ, ব্ৰিজৰ লগত কি হ'ব ওয়াজ আৰু কি হ'ব ৰিপেয়াৰ্ডৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম দ্য ব্ৰিজ ওয়াজ ৰিপেয়াৰ্ড বাই দ্য ওয়াৰ্কাৰ্স। চাও এইটো অপশন কত আছে। অপশন এত কি কৈছে দ্য ব্ৰিজ ইজ ৰিপেয়াৰ্ড, নো গলত, কিয় কাৰণ টেন্স ভুল আছে, প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এইটো দ্য ব্ৰিজ ওয়াজ ৰিপেয়াৰ্ড বাই দ্য ওয়াৰ্কাৰ্স। ইয়েস, অপশন বি ইজ দ্য কাৰেক্ট এনসাৰ। মনত থাকিব অপশন বি একদম ইজি। আৰু এইটো কি টেন্সত আছিল পাষ্ট ইনডিফিনিট টেন্স। প্ৰথমত কি শিকিলো প্ৰেজেন্ট ইনডিফিনিট, তাৰ পিছতো পাষ্ট ইনডিফিনিট। যিবোৰ টেন্স মই তোমালোকক আজি কৰাই আছো এই টেন্সৰ ফৰ্মুলা এক্টিভ আৰু পেসিভৰ যি স্ট্ৰাকচাৰ যি গঠন পুৰা মুখস্থ কৰি দিবা, ইয়াৰ পৰাই তোমালোকে কমন পাবা। বলা আমি নেক্সট
কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 3 কি কৈছে she is cleaning the room আৰু এইটো কি টেন্সত আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইয়াতে সাবজেক্ট কি আছে she আৰু অবজেক্ট কি আছে the room আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ পেসিভ ভয়েসৰ স্ট্ৰাকচাৰটা তোমালোকে ইয়াতে দেখা কি দি আছে কি অবজেক্ট আমাৰ কি আছে the room আৰু the roomৰ পিছত আমাৰ অক্সিলাৰি ভাৰ্ব বি ভাৰ্ব কি হ'ব am বা is বা are তেন্তে the room is আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আৰু কি হ'ব being b e i n g being প্লাস ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাস by প্লাস সাবজেক্ট তেন্তে কি হ'ব আমাৰ আনসাৰ the room is being cleaned by her she যেতিয়া সাবজেক্ট sheৰ পৰা অবজেক্ট হলে কি হ'ব she হ'ব her মনত থাকিব তেন্তে কত দিয়া আছে the room is cleaned by her cleaned by her এটো নহব কিয় কাৰণ এইটো তো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েসৰ স্ট্ৰাকচাৰ অপশন বি চাও the room was cleaned by her এইটো ভুল কাৰণ past indefinite tensor the room is being cleaned by her yes this is the correct answer option c the room object আমাৰ subject হল is হৈছে আৰু being আৰু v3 by আৰু object একদম ইজি option c the room is being cleaned by her present continuous tense very important মনত ৰাখিবা next question to এতিয়া চোৱা question number 4 he was writing a letter এটো কি টেন্সত আছে past continuous tense আৰু present continuous tense past continuous tense rule অকল প্ৰায় একে অকল কি ইয়াতে am is are আৰু pastত হলে কি হ'ব was were বাকি সব একে present indefinite past indefinite প্ৰায় একে am is are অকল চেঞ্জ হৈ হ'ব was were ইয়াতো সেম present continuous ৰ তোমালোকে যদি জানা past continuous ৰ পাবা অলপ মন কৰিলে হল ওকে he was writing a letter ইয়াতে সাবজেক্ট হল আমাৰ he আৰু a letter হল আমাৰ অবজেক্ট তেন্তে আমাৰ কি হ'ব a letter was being written by him কত আছে a letter was written no wrong answer তাৰ পিছত অপশন বি a letter is being এইটো নহব আমাৰ এইটো কি প্ৰেজেন্ট কন্টিনিউয়াস অপশন সি a letter was being written by him yes option c is the correct answer a letter was being written by him option c is the correct answer মনত থাকিব past continuous tense next question তোমালোকে দেখা question number 5 কি কৈছে they have completed the work কি টেন্সত আছে present perfect tense ইয়াতে সাবজেক্ট কি they আৰু অবজেক্ট কি the work তেন্তে আৰু তোমালোকৰ present perfect tenseৰ পেসিভ ভয়েসৰ স্ট্ৰাকচাৰ কি এইটো চোৱা কি have has ৰ পিছত কি হ'ব been plus v3 তেন্তে আমাৰ অবজেক্ট টু সাবজেক্ট হ'ব the work workৰ পিছত কি হ'ব the work has তাৰ পিছত হ'ব been তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম completed the work has been completed by them যদি দিয়া আছে ভালে যদি নাই কোনো অসুবিধা নাই তেন্তে চাও কত দিয়া আছে the work has completed নহব কাৰণ এইটো আমাৰ এক্টিভৰ স্ট্ৰাকচাৰ the work is completed এইটো নহব এইটো তো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ the work has been completed yes this is the correct answer option c is the correct answer মনত থাকিব প্ৰেজেন্ট পাৰফেক্ট টেন্স very easy আৰু এই কেইটা টেন্সে অকল তোমালোকে মনত ৰাখিবা পাঁচটা টেন্স প্ৰেজেন্ট ইনডিফিনিট past indefinite present continuous past continuous আৰু present perfect tense এই পাঁচটা টেন্সৰ পৰাই কিন্তু তোমালোকক পৰীক্ষাত কোৱেশ্চন প্ৰত্যেক বছৰে দি থাকে নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 6 let the door be closed আৰু ইয়াতে টেন্সতকে কি গুৰুত্বপূৰ্ণ যে এটো কি টাইপৰ সেন্টেন্স আৰু আমি জানো এটো কি টাইপৰ সেন্টেন্স দিস ইজ an imperative sentence কি সেন্টেন্স imperative মনত থাকিব আৰু ইম্পাৰেটিভ সেন্টেন্সৰ ৰুল যদি তোমালোকে মনত কৰা আৰামসে এটো পাই যাবা আগত যদি অলপ পঢ়িছা ইয়াতে আৰামসে পাই যাবা দেখা অপশন এ কি দিছে ইউ ক্লোজ দা ডোৰ নহব ওকে তাৰ আগতে আমি ৰুলটো চাই লও ইম্পাৰেটিভ সেন্টেন্সত দেখা এটো পেসিভত দিয়া আছে পেসিভৰ পৰা এক্টিভ পেসিভত কি হয় লেট তাৰ পিছত অবজেক্ট বি প্লাস ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু এটো যদি পেসিভ থাকে এক্টিভত কি হয় v1 ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম আৰু অবজেক্ট তান্তে ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটো কি হ'ব ক্লোজ হয় না আৰু অবজেক্ট কি আছিল দা ডোৰ ক্লোজ দা ডোৰ কত আছে yes option c is the correct answer close the door মনত থাকিব এনে ধৰণৰ একদম ইজি কোৱেশ্চন দিয়ে এক্টিভৰ পৰা পেসিভ ইয়াতে পেসিভৰ পৰা এক্টিভ কৰিব দিছে পৰীক্ষা তোমাক এক্টিভৰ পৰা পেসিভ কৰিব দিব পাৰে এটো মনত ৰাখিবা ইম্পাৰেটিভ সেন্টেন্স ফৰ এক্সাম্পল তোমালোকক পৰীক্ষা দিব পাৰে open the window তেন্তে কি লিখিবা let the window be opened মনত থাকিব shut the window let the window be shut মনত থাকিব ওকে ইম্পাৰেটিভ সেন্টেন্স মনত ৰাখিবা
নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 7 দ্য ষ্টেজ ৱাজ ডেকৰেটেড বাই দ্য ষ্টুডেণ্টছ আৰু এইটো কিন্তু পেছিভ ভইচত দিয়া আছে আৰু ৱাজ ডেকৰেটেড এইটো কি টেন্সত মানে আমি জানিলো পাষ্ট ইনডিফিনিট টেন্সত ওকে তেন্তে পেছিভৰ পৰা আমাক এক্টিভ কৰিব লাগে পেছিভৰ ষ্ট্ৰাকচাৰটো আমি জানো পাষ্ট ইনডিফিনিট অলৰেডি আমি এটা কৰিছো আৰু ইয়াৰ এক্টিভ ষ্ট্ৰাকচাৰ কি সাবজেক্ট ভাৰ্বৰ সেকেন্ড ফৰ্ম আৰু অবজেক্ট তেন্তে কত আছে আমাৰ কি হ'ব দা ষ্টুডেণ্টছ হ'ব আমাৰ সাবজেক্ট হয় নে নহয় ইয়াৰ অবজেক্টটো আমাৰ এক্টিভত আহি হ'ব সাবজেক্ট দা ষ্টুডেণ্টছ ডেকৰেটেড দা ষ্টেজ কত আছে দা ষ্টেজ ডেকৰেটেড দা ষ্টুডেণ্টছ ষ্টেজ কেতিয়াও ষ্টুডেণ্টক ডেকৰেট কৰে নেকি নকৰে সো ৰং এনসাৰ অপশন বি চোৱা দা ষ্টুডেণ্টছ ডেকৰেটেড দা ষ্টেজ yes this is the correct answer option B option C to নহয় the students are decorating present continuous the students have decorated present perfect so our correct answer habo option B the students decorated the stage next question to soa question number 8 my bicycle has been stolen etu dekha passive voice ot kintu dia ase ki hot passive voice তোমালোকে মনত ৰাখিবা পৰীক্ষাত তোমালোকৰ এক্টিভৰ পৰা পেছিভ দিব পেছিভৰ পৰা এক্টিভ দিব এই কাৰণে দুটাই তোমালোকক জানিব লাগিব কি দিছে মাই বাইসাইকেল হ্যাজ বিন ষ্টলেন এইটো কিন্তু তোমালোকক পেছিভ ভইচত দিয়া আছে আৰু কি টেন্সত দিয়া আছে প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু এটা কথা মন কৰিবা ইয়াতে কিন্তু এজেন্ট নাই এজেন্ট মানে অবজেক্টটো নাই এইবোৰক কয় ওমিশন অফ দা এজেন্ট এজেন্টটো ইয়াতে গায়ব হৈ আছে নাই ওমিশন নাই ইয়াতে ওকে তেন্তে তোমালোকে কি কৰিবা অবজেক্টে যদি নাই এক্টিভত হলে তো এই অবজেক্টটো আহিহে আমাৰ সাবজেক্ট হ'ব এইটো মনত ৰাখিবা এনে ধৰণৰ যেতিয়া ওমিশন অফ দা এজেন্ট তেতিয়া তোমালোকে সেন্টেন্সটো পঢ়ি অলপ বুজাৰ চেষ্টা কৰিবা আৰু তাৰ পৰাই তোমালোকৰ কি সাবজেক্ট বনাব পাৰিবা এনে ধৰণৰ কোৱেশ্যনত বেছিভাগ সময়তে আমি সামওয়ান সামবডি পিপল উই দে এইবোৰ আমি লিখো কি কৈছে মাই বাইসাইকেল হ্যাজ বিন ষ্টলেন মোৰ সাইকেলটো কি হৈছে চুৰি কৰা হৈছে তেন্তে কাৰ দ্বাৰা চুৰি কৰা হৈছে কোনোবাৰ দ্বাৰা হয় নহয় তেন্তে আমি কি লিখিম সামওয়ান তেন্তে আমাৰ অপশন হ'ব someone has stolen my bicycle কত আছে someone stole my bicycle someone has stolen my bicycle yes option A is the correct answer মনত থাকিব omission of the agent ইয়াতে অবজেক্ট দিয়া না থাকে পেছিভত থাকিব আৰু তেতিয়া তোমালোকক সাবজেক্টটো তোমালোকে হয়তো ভাবিবা সাবজেক্ট কত পাম কিন্তু মনত ৰাখিবা এই ক্ষেত্ৰত someone কেতিয়াবা people কেতিয়াবা we they এইবোৰ আমি ব্যৱহাৰ কৰো আৰু এটা তোমালোকক এক্সাম্পল দি আছো ফুটবল ইজ প্লেড এভৰিৱেৰ এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু পেছিভ ভইচত হয় নহয় ফুটবল ইজ প্লেড এভৰিৱেৰ একচুয়ালি হ'ব লাগিছিল বাই পিপল কিন্তু বাই পিপল ইয়াতে দিয়া নাই ইয়াতে এই কাৰণে আমি ইয়াক কওঁ ওমিশন অফ দা এজেন্ট সো ইয়াতে আমি কি বুলি ধৰি লম ফুটবল কাৰ দ্বাৰা খেলা হয় মানুহৰ দ্বাৰা হয় নহয় সো এই কাৰণে আমি সাবজেক্টটো কি দিম পিপল প্লে ফুটবল এভৰিৱেৰ মনত থাকিব এনে ধৰণৰ omission of the agent এইটো মনত ৰাখিবা তেন্তে নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 9 we can solve this problem আৰু এইটো হল মডাল অক্সিলাৰি থকা কি can সাবজেক্ট আমাৰ আছে হয় নহয় we can solve this problem so মডাল অক্সিলাৰি থকা আমাৰ তো এক্টিভৰ তো দিয়াই আছে পেছিভৰ ষ্ট্ৰাকচাৰ কি অবজেক্ট মানে এক্টিভৰ অবজেক্টটো আমাৰ ইয়াতে সেই সাবজেক্ট হ'ব আৰু তাৰ পিছত can আছে কেনে থাকিব তাৰ লগত কি হ'ব be আৰু তাৰ পিছত কি ভাৰ্বৰ থাৰ্ড ফৰ্ম মনত ৰাখিবা পেছিভ ভইচত ভাৰ্বৰ সদায় আমি থাৰ্ড ফৰ্মে ব্যৱহাৰ কৰো by আৰু সাবজেক্ট তেন্তে আনসাৰ কি হ'ব this problem can be solved by us কত দিয়া আছে this problem can be solved yes this is the correct answer by us দিয়া নাই no problem যদি দিয়া থাকে হেইটো টিক মাৰ্ক দিবা যদি নাই no problem কোনো এটা অপচনতে দিয়া নাই আমাৰ যেহেতু টেন্স মিলিছে ষ্ট্ৰাকচাৰ মিলিছে তেন্তে এইটো আনসাৰ হ'ব this problem could be solved can আছে could হৈ গৈছে এইটো আমাৰ নহয় this problem is solved এইটো আমাৰ wrong answer this problem was solved past indefinite tense এইটো নহব আমাৰ option A is the correct answer আৰু এইটো কি আমি শিকিলো প্যাটাৰ্নটো মডাল অক্সিলাৰি থকা মনত থাকিব মডাল অক্সিলাৰি থকা হলে কেনে ধৰণৰ হয় যেটো মডাল অক্সিলাৰি আছে হেইটোই তাৰপিছত বি আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম বাকি সাবজেক্ট অবজেক্ট এইটো একেই থাকিব একেই নিয়ম নেক্সট কোৱেশ্চন দেখা কোৱেশ্চন নম্বৰ 10 I know him একদম ইজি আৰু ইয়াতে ষ্টুডেন্ট বোৰে বেছি ভুল কৰে কি ইয়াতে সাবজেক্ট কি I অবজেক্ট কি him আৰু কি টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট একদম ক্লিয়াৰ ইজি তেন্তে অপশন কি হ'ব হিমৰ পৰা হিম অবজেক্টৰ পৰা যেতিয়া সাবজেক্ট হ'ব তেতিয়া কি হ'ব হি যেহেতু প্ৰেজেন্ট ইনডিফিনিট টেন্স হিৰ পিছত কি হ'ব ইজ ভাৰ্ব থাৰ্ড ফৰ্ম নন তাৰ পিছত কি আমি লিখিম বাই মি
হি ইজ ন'ন বাই মি, কিন্তু ইয়াতে আমাৰ ভুল হৈ যাব, কাৰণ কিছুমান আমাৰ ভাৰ্ব আছে এই ভাৰ্বৰ লগত বাই প্ৰিপজিশ্যন নহয়। দেখা 9টাই আমি কিন্তু ভইচ চেঞ্জ কৰিলোঁ, 9টাতে আমাৰ বাই ব্যৱহাৰ কৰা হৈছে, বেছিভাগতে বাই, কিন্তু কিছুমান ভাৰ্ব আছে যাৰ লগত আমি বাই ব্যৱহাৰ নকৰোঁ, সিহঁতৰ লগত কিছুমান ফিক্স প্ৰিপজিশ্যন আছে, সেইবোৰে আমি ব্যৱহাৰ কৰোঁ। যেনেকৈ আছে নোৰ লগত হয় কি known to, মনত থাকিব known to। ছাৰপ্ৰাইজডৰ লগত কি হয় ছাৰপ্ৰাইজড এট, মনত ৰাখিবা ছাৰপ্ৰাইজড এট। কি প্লিজডৰ লগত হয় কি প্লিজড উইথ। এইবোৰে কিন্তু পৰীক্ষাত তোমালোকৰ দি থাকে, প্লিজড উইথ। তেন্তে ইয়াৰ এনচাৰ কি হ'ব, হি ইজ ন'ন টু মি, হি ইজ ন'ন বাই মি। এইটো দিলে কিন্তু ইয়াতে বাই নহ'ব, এইটো ৰং এনচাৰ। মনত ৰাখিবা এইকেইটা কিছুমান ভাৰ্ব আছে যাৰ লগত ফিক্স কিছুমান প্ৰিপজিশ্যন এইটোৱেই হয়, বাই নহয়, বেছিভাগ ক্ষেত্ৰতে বাই হয়। অপশ্যন চি হি ইজ ন'ন টু মি, য়েছ দিছ ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। হিম ইজ ন'ন, এইটো নহ'ব, হি ন'জ মি, নো, ৰং এনচাৰ। চ' আমাৰ কাৰেক্ট এনচাৰ কি হ'ব, অপশ্যন বি হি ইজ ন'ন টু মি। ক্লিয়াৰ? কুৱেশ্যন নম্বৰ 11, লাষ্ট কুৱেশ্যন। হু ৰোড দ্য ৰামায়ণা? আৰু ইয়াতে টেন্সটো আমি জানিবই লাগিব, টেন্সটো কি টেন্সত আছে, পাষ্ট ইনডিফিনিট টেন্স। আৰু এইটো কি টাইপ চেণ্টেন্স, ইণ্টাৰোগেটিভ চেণ্টেন্স। আৰু ইয়াতে কি আছে WH ৱাৰ্ড হু, হয়নে নহয়? আৰু মনত ৰাখিবা হু যদি থাকে পেচিভত কৰিলে আমি কি হ'ম, কি লিখিম, বাই হুম। দেখা এনেধৰণৰ কুৱেশ্যন হ'লে হু দি যদি পাষ্ট ইনডিফিনিটৰ টেন্সৰ ৰুলটো একে থাকিব, অকল ইণ্টাৰোগেটিভ চেণ্টেন্সত তোমালোকে দেখা হু দিয়া থাকিলে কি লিখিবা, বাই হুম। তাৰপিছত আমাৰ পাষ্ট ইনডিফিনিট টেন্সত ৱাজ ৱেৰ হ'ব, তাৰপিছত অবজেক্ট আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু কুৱেশ্যন মাৰ্ক। মনত থাকিব? তেন্তে আমাৰ ইয়াতে কি হ'ব, বাই হুম, আৰু আমাৰ ৰুল মতে কি আহিব, ৱাজ দ্য ৰামায়ণা ৰিটেন। অপশ্যন ক'ত আছে, বাই হুম দ্য ৰামায়ণা ইজ ৰিটেন, টেন্সত ভুল আছে আৰু কুৱেশ্যন মাৰ্ক দিয়া নাই, এইটো নহ'ব, আমাৰ ৰং এনচাৰ। অপশ্যন বি বাই হুম ৱাজ দ্য ৰামায়ণা ৰিটেন, য়েছ দিছ ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, বাই হুম ৱাজ দ্য ৰামায়ণা ৰিটেন। চ' মনত থাকিব এইকেইটা ৰুল। আৰু লাষ্ট আমি এবাৰ কি কৰোঁ, ছামাৰাইজ কৰোঁ, যিকেইটা নিয়ম আমি শিকিলোঁ পুৰা এইকেইটা তোমালোকে ভিডিঅ'টো পজ কৰি তোমালোকে বহি লৈ সেই ষ্ট্ৰাকচাৰ কেইটা লিখি ল'বা, আৰু ইয়াৰ পৰাই কমন পাবা, একদম গেৰেণ্টি দিছোঁ। এই 11টা পেটাৰ্ণ ইয়াৰ পৰাই কমন। তোমালোকৰ চেণ্টেন্স বেলেগ দিব পাৰে, হয়তো ভাৰ্বটো বেলেগ দিব পাৰে, কিন্তু পেটাৰ্ণ একে থাকিব। দেখা 11টা পেটাৰ্ণ কি কি আছিল। প্ৰথমত কি টেন্স হিচাপত মনত আহিবা, প্ৰেজেণ্ট ইনডিফিনিট টেন্স, আৰু দুটাই মুখস্থ কৰিবা। এক্টিভৰ ষ্ট্ৰাকচাৰ কি আছিল, পেচিভৰ ষ্ট্ৰাকচাৰ কি টেন্সৰ, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ। 2 নম্বৰ দেখা কি পাষ্ট ইনডিফিনিট টেন্সৰ, এইটো ষ্ট্ৰাকচাৰ মুখস্থ কৰিবা। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, এইটো মুখস্থ কৰিবা। পাষ্ট কণ্টিনিউৱাছ টেন্স, আৰু এটা মুখস্থ কৰিলে আনটো তোমাৰ অট'মেটিক হৈ যায়, অকল ৱাজ ৱেৰ এমিজাৰ ইয়াতে অকল চেঞ্জ হয়। প্ৰেজেণ্ট পাৰফেক্ট টেন্স, এইটো তোমালোকে জানা, প্ৰেজেণ্টত হয় হেভ ডান, ইয়াতে হ'ব হেজ বা কি অপশ্যন ইয়াৰ পিছত হেভ বা হেজৰ পিছত বিন VT। নেক্সট কি আমি শিকিলোঁ, ইম্পাৰেটিভ চেণ্টেন্স, এইটো ভালকৈ মন কৰিবা, ইম্পাৰেটিভ চেণ্টেন্সত কেনেকৈ হয়, ইয়াৰ ষ্ট্ৰাকচাৰটো কি আছিল। আৰু কিছুমান দেখা পৰীক্ষাত অকল এক্টিভৰ পৰা পেচিভে নিদিব, পেচিভৰ পৰাও তোমাক এক্টিভ কৰিব দিব, চ' এইটো মনত ৰাখিবা। আৰু কিছুমান আৰু তোমালোকক যে কৰাইছিলোঁ এজেণ্টলেছ পেচিভ, মানে তোমাৰ এজেণ্টটো অমিশ্যন অফ দ্য এজেণ্ট, হয়নে নহয়। মাই বাইচাইকেল হেজ বিন ষ্টলেন, বাই চামৱান দিয়া নাই, আমি লিখিলোঁ চামৱান হেজ ষ্টলেন মাই বাইচাইকেল, হয়নে নহয়। আৰু এটা এক্সাম্পল দিছিলোঁ, ফুটবল ইজ প্লেড এভৰিৱেৰ, বাই পিপল দিয়া নাই, কিন্তু আমি যেতিয়া বাই পিপলটো আমি ছাবজেক্ট হিচাপে ল'লোঁ এক্টিভত, পিপল প্লে ফুটবল এভৰিৱেৰ। চ' এনেধৰণৰ কি এজেণ্ট জাত নাই, অমিশ্যন অফ দ্য এজেণ্ট। চ' এই ৰুলটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। কি পেটাৰ্ণ নম্বৰ 8, পেটাৰ্ণ নম্বৰ 6 আৰু 8, বাকীবোৰতো ইজি তোমালোকে জানিবাই। তাৰপিছত মডাল অক্সিলাৰী, পেচিভত দিয়া থাকিব পাৰে, এক্টিভত দিয়া থাকিব পাৰে, তোমালোকৰ ষ্ট্ৰাকচাৰটো দিয়াই আছে, তোমালোকে মুখস্থ কৰি ল'বা। আৰু দেখা পেটাৰ্ণ নম্বৰ 10 কি আছিল, স্পেচিয়েল কিছুমান ভাৰ্ব আছে যিবোৰ ভাৰ্বৰ লগত আমি বাই প্ৰিপজিশ্যন ব্যৱহাৰ নকৰোঁ পেচিভত, সিহঁতৰ লগত ফিক্স কিছুমান প্ৰিপজিশ্যন থাকে, এইবোৰে আমি ব্যৱহাৰ কৰোঁ। চ' এইটো মনত ৰাখিবা, ন'ন টু, ছাৰপ্ৰাইজড এট, প্লিজড উইথ, এমেজড এট। চ' এইবোৰ প্ৰিপজিশ্যনৰ লগত পেচিভত লিখিলেও আমি ইয়াৰ লগত বাই ব্যৱহাৰ নকৰোঁ, মনত থাকিব। নেক্সট এটা আমি 11 নম্বৰ, এইটো ইম্পৰ্টেণ্ট কি ইণ্টাৰোগেটিভ, আৰু বেছিভাগে পৰীক্ষাত তোমালোকৰ হু দি থকা তোমালোকৰ ইণ্টাৰোগেটিভ চেণ্টেন্স দিয়ে, পাষ্ট ইনডিফিনিটতে বেছি দিয়ে। চ' এইকেইটা পেটাৰ্ণ যদি মুখস্থ কৰিব
পাৰা তেন্তে মই তোমালোকক গ্যাৰান্টি দিছো ইয়াৰ পৰাই কমন পাবা ঠিক আছে তেন্তে আজিৰ ভিডিঅ'ত ইমানতেই যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব মাই ইউটিউব চেনেল লাৰ্ণ উইথ সফি নেক্সট ভিডিঅ'ত মই বেলেগ এটা ইংলিছ গ্ৰামাৰৰ টপিক লৈ আকৌ আহিম থ্যাংক ইউ ফৰ ওয়াচিং